अदालगुरि जिल्लानि खैराबारि बीटीसी बियाबनि बुया खातानि बरपुखुरि सेराव 14, 15 आरो 16 मार्चआव सानथामनि मेहेरगोनां हाबाफारिजों बुया खाता दखरा बाथौ महासभानि रुफाथि मायथाइ फालिथाय खुंगोन। बेखौ लानानै रुफाथि मायथाइ फालिथाय बानजाय आफादनि बिबानगिरि आरो बुया खाता दखरा बाथौ सिबियारि रायजो राजाफ्रा मुखुब जानायखौ नुनो मोन्दों। मख'नो गोनांदि सानथामनि मेहेरगोनां हाबाफारिजों खुंनो गोनां रुफाथि मायथाइ फालिथायखौ जाफुंसार होनो खुंफुं आफादा सान हर थाद'नाय गैयालासेनो नांथाबनायखौ नुनो मोननाय जादों। बे रुफाथि मायथाइ फालिथायनि बयनिख्रुइबो नोजोर बोथावनाया जादों बर' समाजनि गामियारि थासारिनि गेजेरजों गंसे नखरा जिउ खुंनाय न'नि दिन्थिफुंथाय। गुबुन फारसेथिं आबहावा गुबुंलेनि उदां खालामनो थाखाय बाथौ सिबियारि रायजो राजाफोरनि थाखाय थालिर बिलाइयाव सानजौफुनि जाग्रा आदारखौ होगोन। मख'नो गोनांदि बुयाखाता ओनसोलाव मोन 12 जारिमिनारि फुख्रिफोरनि गेजेराव गंसे बर' फुख्रिनि सेराव खुंनो गोनां बुयाखाता दखरा बाथौ महासभानि रुफाथि मायथाइ फालिथायनि सोमोन्दै बीटीसीनि मावफुं सोद्रोमा दावबायसा बर' आरो खुंफुं आफादनि आफादगिरि रमेश चन्द्र बर'आ खौरां बिजोंनि गेजेरजों मा फोरमायदों मिन्थिना लानि। प्रथमते मैं आमार भयाघाट अञ्चলৰ तथा भयाघाट आঞ্চলিক बाथौ महासभार अधीनत जिखिनि गाँव जिखिनि राइज पड़े तेखेतসকলক मैं शुभेच्छा जासिছোঁ कियनो এই বছৰ তেওঁলোকে बाथौ धर्म तथा बाथौ लोৱা 25 বছৰ হ'ল आঞ্চলিক हिसाबे और यार उपलक्षे अहा काइलिर পৰা 14, 15, 16 मार्च 3 दिनिया कार्यसूची লৈ পেলাই रूपाली जयंती ইয়াত आयोजन কৰিছে। মই তাৰ কাৰণে তেখেতসকলক শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিছোঁ মই এই 3 দিনীয়া কাৰ্যসূচী তেওঁলোকে যেটো বিভিন্ন ইয়াত প্ৰগ্ৰাম ৰাখিছে কাৰ্যসূচী ৰাখিছে 3 দিনীয়া বৰাবৰেনৰে সেইখিনি সফল। পোনপ্ৰথমে আমাৰ যি বৰপুখুৰী পাৰ এই বৰপুখুৰী পাৰত আজি 25 বছৰ অতিক্ৰম কৰা ভয়াঘাট আঞ্চলিক বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী হ'বলৈ গৈ আছে। এতিয়া অন্তিম পৰ্যায় পাইছেগৈ 14, 15 আৰু 16 মাৰ্চ তাৰিখে আমাৰ খুব সুন্দৰভাৱে এই অনুষ্ঠানটো ৰূপায়ণ হ'ব। তাৰ ক্ষেত্ৰত আমি ৰাইজৰ যথেষ্টখিনি সমাদৰ পাইছোঁ, সহায় সহযোগিতা পাইছোঁ। সকলো ৰাইজে আমাক মানে পূৰ্ণ সমৰ্থন দি হাতে কামে লাগি সহায় কৰিছে। কিমানটা আঞ্চলিক ইয়াতে আমাৰ 16টা থানচালি আছে। এই 16টা থানচালি লৈ পেলাই আমাৰ ভয়াঘাট আঞ্চলিক বাথৌ মহাসভা গঠন হৈছে। বৰ্তমান আমাৰ যি বৰপুখুৰী পাৰ আপোনালোকে গম পায় যে মানে হাবি জংগলেৰ মানে পৰিপূৰ্ণ আছিল, কিন্তু ৰাইজৰ সহযোগত এই হাবি জংগলবোৰ কাটি নতুন এটা পৰিৱেশ মানে ইয়াত মানে তৈয়াৰ কৰাৰ কাৰণে সকলো ৰাইজে সহায় কৰিছে আৰু এটা ভাল পৰিৱেশত এই ৰূপালী জয়ন্তীটো হ'বলৈ গৈ আছে। আৰু আমাৰ আজি 12 তাৰিখ, এই 12 তাৰিখে আমাৰ বিটিআৰৰ EM আমাৰ দাওবৈচা বড়ো ছাৰ আহি আমাক মানে এটা দৰ্শন দিলে। তেখেতে আমাক যথেষ্টখিনি গঠনমূলক মানে পৰামৰ্শ দিলে আৰু ভৱিষ্যত এই বাথৌ মন্দিৰটোৱে নহয়, গতিকে সামগ্ৰিকভাৱে যেটো পুখুৰী আমাৰ মানে ৰাইজৰ যিখিনি সম্পত্তি এই সম্পত্তিখিনি ৰক্ষণাবেক্ষণৰ কাৰণে তেখেতে নিশ্চয় সহযোগ মানে কৰিব বুলি তেখেতে আমাক এটা আশ্বাস দিছে। মই তেখেতলৈ আজি এই চেগতে মই ধন্যবাদ জনাইছোঁ। ৰাইজক মই এইটো আহ্বান জনাম যে এই বাথৌ ধৰ্মৰ জৰিয়তে এই অঞ্চলত এটা শান্তি সম্প্ৰীতি বিৰাজ কৰিব আৰু আমাৰ যেটো আচাৰ নীতি, ধৰ্মীয় যেটো আচাৰ নীতি, এই ধৰ্মীয় আচাৰ নীতিৰ জৰিয়তে আমি সামাজিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, মানসিকভাৱে মানে এটা সবল এটা সমাজ গঢ়াৰ কাৰণে এই ধৰ্মই নিশ্চয় আমাক সহায় কৰিছে আৰু সহায় কৰিব। বিশিষ্ট অতিথি হিচাপে কোন কোন থাকিব? বিশিষ্ট অতিথি হিচাপে ইতিমধ্যে আমি মানে আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে কিন্তু এতিয়া এটা অসুবিধা হৈছে যে যেহেতু মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন মানে কুকুৰাঝাৰত হ'বলৈ গৈ আছে, তেখেতে এটা অনিশ্চয়তাত আছে অহাৰ কাৰণে। আৰু ইয়াৰ পিছতে আমি আমাৰ সাংসদ আমাৰ দিলীপ শইকীয়া ছাৰক আমি মাতিছোঁ। তেখেতে আহাৰ এটা আশ্বাস দিছে, কিন্তু তেখেতে এতিয়া
সেই অনিশ্চয়তাৰে ভুগি আছে কোকৰাঝাৰৰ যিটো প্ৰগ্ৰেমটোৰ কাৰণে আৰু আমাৰ মানে অধ্যক্ষ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰকো আমি আমন্ত্ৰণ জনাইছোঁ তেখেতে অহাৰ কাৰণে আমাক কথা দিছে আৰু আমাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় দুৰ্গা দাস বড়ো ছাৰ তেখেতেও আমাক মানে অহাৰ কাৰণে আশ্বাস দিছে আৰু লোকেল মানে আমাৰ যিটো MCLA ভৱেন চন্দ্ৰ বড়ো ছাৰ তেখেতেও অহাৰ কথা আমাক কৈছে আৰু আমাৰ দিগন্ত বৰুৱা ছাৰ মধুবুৰী সমষ্টিৰ EM তেখেতেও অহাৰ কাৰণে আমাক কথা দিছে আমি আশা ৰাখিছোঁ তেওঁলোকে আহিব আৰু এটা আড়ম্বৰপূৰ্ণ যিটো অনুষ্ঠান এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতা আমি সমিতিৰ তৰফৰ পৰা বিচাৰিছোঁ गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो HS फार्स्ट इयार आरो HS सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो क'क्राझार शहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स आर्ट्स कमार्स स्ट्रीमाव बड' आरो इंलिश मिडियामाव HS फार्स्ट इयार आरो HS सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर जेरै डेली फ्री JEE आरो नीट क्लास JEE नीट आरो कम्पिटिटिव एग्जामनि थाखाय फ्री मक टेस्ट इंग्लिश स्पीकिंग क्लास डेली GK क्लास कैरियर गाइडेंस लाइब्रेरी फेसिलिटीज पर्सनल एटेंशन हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाय खाबुफोरजों गुनगोनां सोलोंथायखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन बेनि अनगायैबो मेट्रिक आनजादाव 85% एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाय होगोन आरो बिफेल नखरनि फरायसाफोरनो मुं थिसननायाव 20% रेहाय होनाय जागोन अब्ला मानोथो गोबाव खालामनो नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम मोबाइल नम्बर 7638008149 6003494371 आरो 6000034997